Hello everyone, welcome to my YouTube channel. Hello everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল, সবে ভালে আছে। আজি এটা ভিডিঅ' লৈ আহিছোঁ মই, যিটো মানে খুব স্পেচিয়েল হয় ভিডিঅ'টো। আপোনালোকে চালে গম পাব। একচুৱেলি মই আচলতে এইটো ভ্লগ বনাম বুলিয়ে ভাবিছিলোঁ, কিন্তু কালি বহুত বৰষুণ দিলে যে, সেইটো কাৰণে মানে আমি ভ্লগ কৰা নহ'লে। মানে কিছুমান স্পেচিয়েল মোমেণ্টছ কেপচাৰ কৰি থৈছোঁ, যিখিনি আপোনালোকক দেখুৱাম। আৰু আপোনালোকে ক'ব যে কেনেকুৱা লাগিলে। একচুৱেলি কথাটো হ'ল, মোৰ এজনী খুব ভাল ফ্ৰেণ্ড আছে। তাই আৰু মই SB দেউৰা কলেজত একেলগে পঢ়িছিলোঁ, আৰ্টছত আছিলোঁ দুজনী। তাই আৰু মই খুবেই ভাল বান্ধৱী, মানে এনেকুৱা ভাল বান্ধৱী, মানে আমি চব শ্বেয়াৰ কৰোঁ দুজনীয়ে। সৰু সৰু কথা, তাইৰ মনৰ কথা কয়, মই মোৰ মনৰ কথা কওঁ। মানে তাই আৰু মোক খুব ভাল হয়। তাই ছোৱালীজনী খুবেই ভাল, খুব শিষ্টাচাৰ, মানে খুব শিষ্টাচাৰ জনা ছোৱালী হয়। বহুত ৰেচপেক্ট কৰে, বিশেষকৈ মোক বহুত ৰেচপেক্ট কৰে। আৰু মই ৰেচপেক্টটো চবতকৈ ডাঙৰ বস্তু, যিটো সকলোৱে নিদিয়ে। মই তাইৰ পৰা বহুত ৰেচপেক্ট পাইছোঁ, আৰু সেইকাৰণে তাইক মই খুবেই ভাল পাওঁ। আচলতে কথাটো এনেকুৱা হৈছে, তাই 7 বছৰৰ পিছত কালি আহিছে আমাৰ ঘৰলৈ দিল্লীৰ পৰা। মানে তাই বিয়া হৈছে দিল্লীলৈ, আৰু এতিয়া তাই এবছৰৰ পিছত ঘৰলৈ আহিছে, গুৱাহাটীলৈ আহিছে। সেইকাৰণে মোক কালি তাই লগ কৰি গৈছে। আৰু কালি আমি খুব ভাল মানে মোমেণ্টছ একেলগে শ্বেয়াৰ কৰিছোঁ, যিবিলাক আপোনালোকক দেখাম। আপোনালোকে চাই পেলাই ক'ব কেনেকুৱা লাগিছে। ঠিক আছে, ব'লক চাওঁ আমি। আজি 7 years আৰু আমি দুজনী কলেজৰ ফ্ৰেণ্ড হয়, বহুত ভাল ফ্ৰেণ্ড, একদম আনকণ্ডিশ্যনেল, যিটো কয় আৰু কণ্ডিশ্যন নাই আমাৰ। তাই আমাৰ ঘৰত আহিছে আজি 7 বছৰৰ পিছত আহিছে। আৰু তাকে মানে যি ফিলিংছ আছিল, বহুত বছৰৰ পৰা ভাবিছিলোঁ আমি, মানে কিছুমান কথা থাকে যিটো ফোনত শ্বেয়াৰ কৰিব নোৱাৰে। আৰু এটা চাইল্ডিছ নেচাৰ আমাৰ আগতো আছিল, যিহেতু আজি আমি 7 বছৰৰ পিছত বিয়া হোৱাৰ পিছত তাইৰো বিয়া হ'ল, মোৰো হ'ল। তাৰপিছত আৰু আমি বহুতখিনি শ্বেয়াৰ কৰিব লাগিছিলে, সেইটো কৰিলোঁ। আৰু কথা পাতিলোঁ, মনৰ আগৰ কলেজৰ কথাবোৰ মনত পৰিলে, চব গোটেই কথা পাতিলোঁ। তাৰপিছত আৰু কি, আকৌ নেক্সট কেতিয়া আমাৰ হ'ব, মিটিং হ'ব নাজানো, বাট এইটো যোনটো স্পেচিয়েল মমেণ্ট হয়, সেইটো আৰু লাইফ টাইম মনত থাকিব। আৰু আমি সদায় একেলগে, সদায় ফ্ৰেণ্ড হৈ থাকিম। কিছুমান ফ্ৰেণ্ড আছে যোনে অকল স্বাৰ্থ বিচাৰি পেলাই মানে ফ্ৰেণ্ডশ্বিপ কৰে, কিন্তু আমাৰ ফ্ৰেণ্ডটো তেনেকুৱা নহয়। ফ্ৰেণ্ডশ্বিপটো আগতে যেনেকুৱা আছিল, এতিয়াও তেনেকুৱাই আছে। আৰু এইটো মানে সদায় থাকিব। कैसे तुझको मैं बताऊं राहें तेरी तकती जाऊं नींदा चुराया वे तू मेरी नींदा चुराया वे। धड़कन ये कहती है दिल तेरे बिन धड़के ना, एक तू ही यार मेरा, मुझको क्या दुनिया से लेना। धड़कन ये कहती है दिल तेरे बिन धड़के ना। তেতিয়াহ'লে আমি যে খাওঁ ন,
চাগে ভিডিঅ'টো চাই গমেই পালে আমাৰ বণ্ডিংটো কেনেকুৱা, আমাৰ ফ্ৰেণ্ডশ্বিপটো কেনেকুৱা আমাৰ দুইজনীৰে। তাইৰ কথাও কৈছোঁ, ফ্ৰেণ্ডশ্বিপ বহুতে কৰিছে, কিন্তু বহুতে ফ্ৰেণ্ডশ্বিপৰ ভেলিউটো বুজি নাপালে। কিছুমানেতো নিস্বাৰ্থভাৱে ফ্ৰেণ্ডশ্বিপ কৰিছে আৰু কিছুমানে স্বাৰ্থ লৈ পেলাই, নিজৰ স্বাৰ্থ চাই পেলাই ফ্ৰেণ্ডশ্বিপ কৰে। যদি মই কিবা দিব পাৰিম তেতিয়াহে মোক ভাল পাব, আৰু যদি দিব নোৱাৰোঁ তেতিয়া ভাল নাপায়। কিন্তু আমাৰ ফ্ৰেণ্ডশ্বিপটো তেনেকুৱা নহয়। আমি খুব আগৰ পৰাই আমি খুব ইটোৱে সিটোক খুব সহায় কৰিছোঁ। তাইও মোক বহুত সহায় কৰিছে, ময়ো তাইক কৰিছোঁ। বিপদৰ সময়ত তাই মোক চাইছে, ময়ো তাইক চাইছোঁ। সেইকাৰণে আপোনালোকক দেখুৱালোঁ আচলতে ট্ৰু ফ্ৰেণ্ডশ্বিপ কাক কয়। তাই ইমান দূৰৰ পৰা মোক লগ কৰিবলৈ এইটো ছিটুৱেশ্যনত আহিছে। বহুতে কয় যে মই তোমাৰ ভাল ফ্ৰেণ্ড হয়, মই চব কৰিব পাৰিম, বাট সেইটো লাষ্টিং নকৰে কিছুমানৰ ক্ষেত্ৰত। সেইকাৰণে তাইকো মই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ যে শিৱানী, থেংক ইউ ভেৰি মাছ। মানে মোক ইমান এজনী ভাল ফ্ৰেণ্ড পাইছোঁ মই কলেজৰ দিনৰ পৰাই, আৰু আকৌ তোক লগ পাম, আকৌ নেক্সট তই আহিবি, আকৌ আমি এনজয় কৰিম, আৰু তই ভালে থাক।